সেইদিনা মই গৈছিলো আমাৰ কলেজৰ ওচৰত হৈ থকা গৌশালা মেলালে। এইখন মেলা প্ৰতি বছৰে ধুমধামেৰে পাতা হয়। এন্ট্ৰি গেটেদি এন্ট্ৰি কৰি ফাৰ্ষ্টতে দেখিলো যে সৰু পোৱালিৰ কাৰণে খেলা ইমান বিলাক এক্টিভিটিজ চলি আছিলে। পিছে আমাকতো উঠিব নিদিয়ে, সেইটো কাৰণে সৰু ল'ৰা ছোৱালী বিলাকৰ মুখখন চাই হেপি হৈ গলো। আৰু মেলাৰ ভিতৰত বহুত ধৰণৰ দোকান আছিল, খোৱাৰ পৰা ধৰি পিন্ধা উৰালে চব দোকানেই আছিল। যিহেতু গৌশালাৰ ভিতৰত মন্দিৰো আছিল, সেইটো কাৰণে খোৱা বোৱা দোকানবোৰ চব ভেজিটেৰিয়ান আছিল। আৰু ময়ো তাতে ভেজ চাওমিন অৰ্ডাৰ দিলো। ভেজ হলেও খাবলৈ কিন্তু বিৰাট টেষ্টি আছিল। আৰু ইয়াত কিন্তু মানুহৰ কাৰণে পানীৰো ব্যৱস্থা কৰা হৈছিল। আৰু গৌশালাৰ এইটো চাইডে আছিলে মন্দিৰবোৰ। তাৰ পিছত মেলাত অলপ সময় টাইম স্পেণ্ড কৰি বাহিৰলৈ গুচি আহিলো। মেলা বাহিৰতো বহুত বিলাক দোকান বহিছিলে, আৰু মেলা বাহিৰত ভেজ নন ভেজ দুইটা দোকানে বহিছিলে। ময়ো তাৰ পৰা এক প্লেট চলে ভাতুৰে লৈ ললো। তাৰ পিছত আমি দাহি ফুচকা খাবলৈ গলো, আৰু সেইটোও বহুত টেষ্টি আছিল। আমি ভাবিছিলো দেৰিকে আহিলে ভিৰটো কমিব বুলিকে, কিন্তু আহি পাই দেখিলো যে আৰুহে ভিৰ হৈ আছিলে। মানে বাই বাই।